গাইজ, ওয়েলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে। মোৰ অন্য এটা নতুন ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান এতিয়া আমি আছোঁ বৰমাহঁতৰ ঘৰত। কথা এটা আলোচনা কৰিবলৈ আহিছিলোঁ আমি, কাৰণ আজি আমাৰ দাদাৰ ল'ৰা ছোৱালী দুটাৰ বাৰ্থডে। সেইকাৰণে ইহঁতৰ বাৰ্থডে উপলক্ষে সৰু সুৰাকৈ কিবা এটা আয়োজন কৰিছে। তাতে কেনেকৈনো কি কৰিব তাকে আমি কথা পাতি আছিলোঁ। এইফালে আকৌ আমাৰ কলেজে আহিলেই ৰেডি হ'বৰ কাৰণে, গা পা ধুলেই। ইয়াৰ মাজতে কথা দুটামান কওঁ। মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় প্লিজ কমেণ্ট কৰি মোক জনাব, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক তাকো ক'ব। আৰু যদি ভাল পায় প্লিজ লাইক এটা কৰি দিব আৰু মোক আগবাঢ়ি যাবলৈ ছাপোৰ্ট কৰিব। এইফালে কলিজাৰ মুখখনৰ ৰিয়েকশ্যন দেখিছেনে? তাই হাতৰ পৰা বোলে ধেৰ মলি ওলাই গ'ল, সেইকাৰণে এনেকৈ কৰিছে তাই। আৰু এইফালে গা পা ধোৱা হ'ল, আহি গ'লোঁ ভিতৰত, কাপোৰ কানি পিন্ধাই দিলোঁ এতিয়া। আৰু তাই দুষ্টামি কৰি আছে, চাওকচোন কেনেকৈ পৰ্দাটো বাৰে বাৰে দলি মাৰি আছে। আৰু আজি বাৰ্থডেৰ কাৰণে তাইক লিপষ্টিক লগাব লাগে বোলে, সেইকাৰণে মাহীয়েকে লিপষ্টিক অকণ লগাই দিছে তাইৰ ওঠত। চাওকচোন কেনেকুৱা দেখিছে, আৰু কমেণ্ট কৰি ক'বচোন কেনেকুৱা লাগিছে আজি কলিজাক দেখিবলৈ। তাইক ষ্টাইল কৰোঁতে কৰোঁতে তাই টোপনিয়ে আহি গৈছেগৈ, হামিয়াই দিছে একেবাৰে। চাওকচোন তাই উৎকিখনলৈ। এইফালে কলিজাক ওলাই কৰি হৈ গ'ল, এতিয়া আমি ওলাওঁ। এইফালে আমাৰ বাৰ্থডে গালকো ওলাই ৰেডি। এতিয়া আমি আহি গ'লোঁ পিঁয়াজ নহৰু কাটিবলৈ। এয়া বৰ্তমান কাটা হৈ গৈছে। এই বাৰ্থডে গাৰ্ল, এইটো বাৰ্থডে বয় চাকচোন। আৰু আমাৰ কলিজাই পেলাই আমাক হেল্প কৰি দিয়ে পিঁয়াজ কাটি, সেইকাৰণে তাইও এটা পিঁয়াজ লৈ লৈছে গুচাবৰ কাৰণে। আমি যিয়ে নকৰোঁ কিয় তাইকো কৰিব লাগে, সেইকাৰণে তাইও লৈ লৈছে এটা পিঁয়াজ গুচাবলৈ আমাক দেখি। আৰু এইফালে আমাৰ হাঁহি ধেমালিৰ মাজতে পিঁয়াজ নহৰুখিনি কাটিও হৈ গ'ল। আৰু মোৰ বহুতে ভৰিয়ে জিনজিনাই গ'ল, সেইকাৰণে অকণমান থিয় হৈ ল'লোঁ। এইফালে দেখিছেনে আমাৰ কলিজাক, কটাৰীখনো একেবাৰে বহিয়ে ল'লে তাই তলত, আদা কাটি আছে এইফালে। ইমান যে কাম কৰে মোৰ ছোৱালীজনীয়ে। আৰু এইফালে আমি মছলাখিনি পিচি ল'লোঁ ধুনীয়াকৈ মিক্সিত। এইখিনিতে আমি বাহিৰৰ পৰা আহোঁগৈ ব'লকচোন, দাদাহঁতেনো কি কৰিছে চাওঁগৈ। পাৰিছ কাটিব, চাবি আকৌ পিঠ চিট ভাঙি দিবি তই। আৰু মোৰ চৰ্দি লাগি আছে কাৰণে মাতটো এনেকুৱাকৈ আহি আছে দেই। থাকি কাটি থাক, মই যাওঁ ভিতৰত। এইফালে আমাৰ কলিজাই চিপছ খাই আছে। চিপছ দিবলৈ বহুত টেঙা, সেইকাৰণে মুখৰ এক্সপ্ৰেশ্যনবিলাক এনেকৈ দি আছে। আৰু তাইৰো চৰ্দি ভালেই হোৱা নাই বেমাৰ এটালৈকে। তাই লিপষ্টিকখিনি নাইকিয়া হৈ গ'লগৈ মুখৰ পৰা। চাওকচোন তাইৰ মুখৰ ভাঁজ, কিমান যে নটাংকি দেখাই থাকিব। এইফালে বাইকে তাইৰ কাৰণে জলপান লৈ আহিছে খাবলৈ। তাই বোলে জলপানখিনি বোলে চিপছৰ লগত খায়, সেইকাৰণে চিপছখিনি ঢালি দিব ধৰিছিলে জলপানত। এইফালে এটা দুটাকৈ ল'ৰা ছোৱালী আহিব ধৰিছে আৰু সন্ধিয়াও হ'ব লৈছে, লাহে লাহে আন্ধাৰ হ'বলৈ আহি ধৰিছে। আৰু
আৰু আমাৰ কলিজাক দেখিছেনে কেনেকৈ নখ কামুৰি আছে। তাত বেছিকৈ মানুহ দেখিলে তাই এনেকুৱা নাৰ্ভাছ হৈ যায়, খালি মানুহৰ মুখলৈ চাই পেলাই আঙুলি কামুৰি থাকে। দেখিছেনে বাৰু কেনেকৈ আছে পিংকি ছোৱালীজনী, কিয় জানো এনেকুৱা তাই। এইফালে তাইৰ লগৰ সমনীয়াই 3 দিনৰ ডাঙৰ সৰু দুজনীও। আমাৰ কলিজা 3 দিনৰ ডাঙৰ তাইৰ পৰা, আৰু তাই সৰু। আৰু এতিয়া আমি আহিলোঁ মাংসখিনি বহাবৰ কাৰণে, কাৰণ দাদা গ'ল কেক আনিবলৈ, আহোঁতে দেৰি হ'ব বোলে অলপ, সেইকাৰণে আমাকে বনাই থাকিব দিলে। জানাই নজনাই বহাইছোঁ আৰু। আৰু এইফালে চাওক কলিজা মোৰ কোচত, তাই আমি কি কৰি আছোঁ চাই আছে, কাৰণ বাহিৰত মানুহ ঢেৰ, সেইকাৰণে ভয় খাই যাবলৈ। আৰু এইকেইটা চাওকচোন ক'ত সোমাই আছে পোৱালিকেইটা। আৰু এইফালে মই মানুহ দেখাওঁতে বৰমাৰ লগতে খুন্দা খাই যাওঁগৈ। এইটো হ'ল কেক কটা ৰুমটো, ইয়াতে কেক কাটিব। ইমান ভালকৈ সজোৱা হোৱা নাই, দুটামান লাইট লগাইছে আৰু বেলুন দুটামান লগাব, বাছ ইমানেই। আৰু এইফালে আমাৰ কলিজাও বেলুন ফুলাই আছে, তাই বেলুন ক'লে পূৰা ভাল পায়। ফাইনেলি আমাৰ কেকটো আহি গ'ল। এতিয়া কেকটো খুলি পেলাই ৰেডি কৰোঁ কাটিবৰ বাবে। আৰু এইখিনিতে কৈ দিওঁ যে আমাৰ দাদাৰ ল'ৰা ছোৱালী দুটা একেদিনাই জন্ম হৈছে, যুঁজীয়া হয় দুটাও। মাত্ৰ 5 মিনিটৰহে ডাঙৰ কৰোঁ, সেইকাৰণে এটাই কেক আনে ইহঁতৰ বাবে কাটিবলৈ। কেকটো ইমান ধুনীয়াকৈ বনাইছে, আৰু সিহঁতৰ এবাৰ 11 বছৰ সম্পূৰ্ণ হ'ব। এইফালে কেক কাটিবলৈ কাৰণে মানুহ আহি ৰেডি। এইফালে কলিজাই কান্দিছে চাই। এইটো কেকটো ফাইনেলি কাটি হ'ল। আৰু এইফালে আমাৰ কলিজা কোচৰ পৰাই নানামিলে কান্দি মানুহ দেখি। এটা আমাৰ ওচৰৰে ভাইটি এটা। আৰু বাৰ্থডে বয় মুখখন চাওকচোন অৱস্থা, বেচেৰাটো কেক লাগি অৱস্থা নাইকিয়া হৈ গ'ল মুখখন তাৰ। কলিজাই মোৰ মুখলৈ চাই কান্দি আছিলে, মুখত থকা ক্ৰীমখিনি আঁতৰাব বিচাৰি আছে তাই। চাওকচোন কেনেকৈ এৰাই আছে। ইফালে আমাৰ ভণ্টি, তাই নিজেও খাই আছে, লোককো কেক দি আছে। এইফালে ভাইটিটো। তাৰ মাজতে আহিলোঁ আমি মাংসখিনি চাবলৈ, তলত ধৰি গৈছে নেকি বুলি। এইফালে গৈ মাংসখিনি লৰাই দিছে ধুনীয়াকৈ। কেমেৰা কোৱালিটিটো ইমান ভাল নহয়, সেইকাৰণে ভালকৈ অহা নাই পিকচাৰখিনি, ধোঁৱা আহিছে অলপ, বেয়া নাপাব দেই। যিমানখিনি পাৰিছোঁ ভালকৈ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকক। হাঁহৰ মাংস কোমোৰাৰ লগত বনাইছে আজি বাৰ্থডেৰ কাৰণে। আৰু এইফালে ফাইনেলি আমাৰ হৈ গ'ল। আমাৰ কলিজাক আগতীয়াকৈ খুৱাই লৈছোঁ, কাৰণ তাই টোপনি আহিছে বোলে। আৰু দেখিছে তাই চকলেটটো ফালি লৈছে ভাত খোৱা টাইমত। ইমান যে ভাওনা তাই খোৱাৰ টাইমত। চাওকচোন টেনশ্যন চাওক। টেষ্টি বোলে। কলিজাৰ মাংসটো খাব পৰা নাই, কাৰণ হাঁহৰ মাংস লিকতাৰ কাৰণে।
দেখিছে কৰিম ছোৱালীজনী ভাত পানী খাব ইচ্ছা নকৰে খালি দেখিছে চকলেটটো ফালি ল'লে এইফালে ল'ৰা ছোৱালীখিনিকো দি দিলে খাবলৈ কাৰণে কাৰণ ৰাতিপুৱা আহিছে আৰু এইফালে আমাৰ কলিজা অকলে বহি বেলুনটোৰ লগত খেলি আছে আৰু আজিলৈ ইমানেই আছিলে বাই বাই আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট কৰি দিব